নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই চেনেল অল অসম জে ব্লগছ। বন্ধুসকল, মই অন্য এটা ভিডিঅ'ৰ মাজলৈ তোমালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই এতিয়া ক'ব ওলাইছোঁ শংকৰদেৱ মহাবিদ্যালয়ৰ বিষয়ে। মহাবিদ্যালয়খন আছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ বান্দৰদোৱাত। তাৰ পিন হ'ল 784163। মহাবিদ্যালয়খনৰ টোটেল টিচাৰ হ'ল 23জন। ইউনিভাৰ্চিটি আণ্ডাৰ হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি। মই বিশেষ ক'ব নাযাওঁ, একো নকওঁ, মাত্ৰ মহাবিদ্যালয়খনৰ পৰিৱেশবোৰ দেখুৱাম ভিডিঅ'টোৰ মাজেৰে। আৰু ভিডিঅ'টো কেনেকুৱা পায় সেয়াত কমেণ্ট কৰি জনাব। আৰু প্লিজ ভিডিঅ'টো যদি অকণমান হ'লেও ভাল লাগে তেন্তে লাইক কৰিব।